मोजांनि खोथा दिनैनि समावहाय गोबां गुबुन गुबुन हानजानिफ्राय UPPL आव जइन जाफैदों बेवहाय भेरगाव डिस्ट्रिक्ट कमिटि स्टारिं कमिटि प्रसार खालामनो थाखाय दानाय जादों आरो बेवहाय गोबां मानसिफोर हाबफैदों सोरबा बबेबा मोनसे जातीय संगठननिफ्राय हाबफैदों कंग्रेसनिफ्राय फैदों BPF निफ्राय फैदों आरो बे फैनाया जोंनि थाखाय मोजां मोनसे सिम्पटम मानोना 15 बोसोराव जि मोनसे कारापसन जादोंमोन BTC ओनसोलाव आरो बेवहाय माने जे स्वेच्छाचारि राजतन्त्र बायदि मोनसे खुंथाय बेवहाय सोलिबाय थादोंमोन बेनिफ्राय बारग'नो थाखाय गोबां मानसिफोरा नाजाबोगासिनो दंमोन खिन्थु मोजां अल्टारनेटिभ मोननो हायाखैमोन बे मोजां अल्टारनेटिभखौ दिनैनि समाव मोननो हादों UPPL हानजाखौ UPPL हानजानि दिनैनि जि गोदान नेतृत्व प्रमद बर' बिथाङा एबसुनिफ्राय बारग'खांनायनि उनाव UPPL आव जइन जानानै आफादगिरिनि बिबानखौ लानानै बेवहाय गोदान मोनसे आसानि बार बारहोदों आरो बेखौनो जों आसा खालामनानै थानो हायो जे फैबाय थानाय समावहाय बेवहाय मोनसे गुड गभार्नेन्स फैगोन आरो बे गुड गभार्नेन्सखौ होसोनानैनो साफ्रोमबो मानसिफोरा बेनि फारसे आकृष्ट जादों आरो दिनैनि समाव जों नुनो मोनगोन नर्थ इस्टनि सासे साबसिन दैदेनगिरि होननानै जों प्रमद बर' बिथांखौ बुंनो हायो आरो बिथांनि बेबायदि वाइज डिसिसन आरो बयखौबो इनक्लुसिभ जि साननाय बे इनक्लुसिभ साननाय आरो गोरिबनिफ्राय लानानै गेजेर थाखोसिम मोनफ्रोमबो बाथ्राखौ नोजोर होनानै खोथा बुंनो हानाय आरो बिनि थाखाय खामानि मावनो ओंखारनाय मानसि होनना बुङोबा जों बेखौ जोंनि गेजेराव नुनो मोनो आरो बेखायनो बिथांखौ होसोनानै गोबां मानसिफोरा आवगायबोदों आरो बिथांनिफ्राय मोनसे मोजां फिथाइ मोनगोन बेखौ बयबो मिजिंथिदों आरो बे जाफुंसारगोनबो फैबाय थानाय समावहाय BTCनि जि इलेक्सन जागोन बेवहाय 100% UPPLआनो देरहागोन होननानै जों साननो हायो खारन मोनफ्रोमबो जायगायावनो जों जेरै हाबनानै मोनदांदों फिल्डआ बिराद मोजां आरो बेवहाय देरहासार जानाया 100% UPPLनि जागोन आरो सरकारा UPPLआनो खालामगोन आं बेखिनिखौनो बुङो जिला UPPLৰ डिस्ट्रिक्ट कमिटिৰ উদ্যোগত আজি ভেৰগাঁও বজাৰত আজি যেটো বিভিন্ন দলৰ পৰা কিছুমান আমাৰ BPFৰ পৰা কিছু সংখ্যক BJPৰ পৰা আৰু অন্যান্য কিছুমান নিজৰ সংগঠনৰ ফালৰ পৰা তেওঁলোকে আজি UPPLত যোগদান কৰিছে ইয়াতে ৰাজহুৱাভাৱে আৰু এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ কাৰণ আমি দেখিবলৈ পাইছোঁ এয়া পৰিৱৰ্তন এইটো ক'ব লাগিব এয়া চৰকাৰৰ চৰকাৰ পৰিৱৰ্তন হ'ব সেইটো খাটাং আজি প্ৰমোদ বড়োৰ নেতৃত্বত UPPLে যি দ্ৰুতগতিত আগবাঢ়ি গৈ আছে তাৰে এইটো আজি মানে জল পটপট ছবি আপোনালোকে দেখিবলৈ পাইছে আৰু যেহেতু তেওঁৰ বলিষ্ঠ নেতৃত্বত তেখেতে বৰ্তমান সভাপতি ভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰাই UPPLত যোগদান কৰাৰ কাৰণে এটা স্ৰোত বৈছে বুলি ক'ব লাগিব চাওক এই ক্ষেত্ৰত মই এতিয়া একো ক'ব নোৱাৰোঁ কাৰণ এলায়েন্সৰ বিষয়টো আমাৰ চেণ্ট্ৰেল কমিটিৰ সভাপতি বা উচ্চ পদত থকা বিষয়াসকলে তেওঁলোকে আলোচনা কৰিব এই ক্ষেত্ৰত বৰ্তমান দলীয়ভাৱে মই একো ক'ব নোৱাৰোঁ কেণ্ডিডেট আমাৰ যেটো নটিফিকেশ্যন হ'ব নটিফিকেশ্যন হোৱাৰ লগে লগে আমাৰ কেণ্ডিডেট ডিক্লেয়াৰ হ'ব বুলি আমি জানো চাওক NDFB 4টা গোটৰ বিষয়ে এতিয়া তেওঁলোকৰ সকলো নিজা নিজা গোটৰ যিসকল চুক্তিকাৰী বুলি ক'ব লাগিব তেওঁলোকৰ নিজা তেওঁলোকৰ স্বাধীনতা আছে তেওঁলোকে কাৰ লগত থাকিব কাৰ লগত নাথাকে সেই বিষয়ে আমি তেনেকৈ বিশেষ বহলাই ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকৰ এইটো নিজস্ব মতামত এনেকৈ আলোচনা তেনেকৈ বিশেষকৈ চলা বুলি আমি গম নাপাওঁ তথাপিও আপোনালোকৰ মিডিয়াৰ মাধ্যমে ৰাইজে গম পাই আছে আলোচনা বিলোচনা চলি আছে আৰু যিটো উদ্দেশ্য লৈ গোটেইকেইটা NDFB মানে চুক্তিকাৰীসকলে যি চুক্তি কৰিলে এই সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে সেই চুক্তিক মানে পূৰ্ণ কাৰ্যৰূপ দিয়াৰ কাৰণে তেওঁলোকে নিশ্চয় একত্ৰিত হৈ আগন্তুক দিনত আগুৱাই যাব বুলি আমি আশাবাদী চাওক এইটো আজি নতুন কথা নহয় আমি ইলেকশ্যন এতিয়া সমাগত সেইকাৰণে আজি এতিয়া ইলেকশ্যনত তেখেতৰ যিটো ভেটি সেইটো খহিবলৈ ধৰিছে আৰু এই ভেটিটো তেওঁ যাতে ঠিক ৰাখিবৰ কাৰণে তেওঁ আজি নতুন কৌশল অৱলম্বন কৰিছে
এতিয়া যিবিলাক তেওঁ ইলেকশ্যনৰ কাৰণে টোপ দি আছে সেইবিলাক মানে খন্তেকীয়া, সেইবিলাক চিৰস্থায়ী নহয়। বিগত 15 বছৰৰ পৰা ধৰি চাই আহিলোঁ, আমাৰ চৰকাৰখন বিশেষ এটা ভাল দেখা নাপালোঁ। তাৰ কাৰণে নিজৰ বিবেক অনুসৰি যিহেতু সকলোৱে UPPL আদৰি লৈছে, সেইকাৰণে ময়ো নতুনকৈ জইন কৰিলোঁ। এইবাৰ চৰকাৰখন ভাল হ'ব নিশ্চয়, তাকে কামনা কৰিলোঁ। এতিয়া নতুন পাৰ্টি UPPLত যিহেতু জইন কৰিলে, জইন কৰাৰ পিছত আপোনাৰ বিশ্বাস আছেনে এইবাৰ মানে BPF? হয়, এইবাৰ মোৰ বিশ্বাস আছে, কাৰণ নতুন বস্তু সকলোৱে সমানে আদৰি লৈছে যিহেতু, আৰু বিগত 15 বছৰ সকলো ৰাইজে দেখাই পাইছে কি পৰিণতি চলি আছে। সেইকাৰণে এইবাৰ ভাবোঁ কি UPPL নিশ্চয় অলপ জয়ী হ'ব পৰা এটা চান্স আছে। আৰু BPFত থাকোঁতে আপোনাৰ অকণমান অভিজ্ঞতাটো কেনে আছিল, আজি কেনেকুৱা হ'ল? BPFৰ অভিজ্ঞতাটো বিশেষ মই ক'ব গ'লে যিখিনি ইলেকশ্যনৰ সময়ত অলপ মানুহৰ হেৰিটো মানে অলপ বেছি আগবাঢ়ে, আৰু যেতিয়া ইলেকশ্যন শেষ হয় তাৰপিছত মানে কি ইমান প্ৰভাৱ নপৰে, যেনে বিচাৰ নপৰে, আৰু সা সুবিধা ঠিক সেনেদৰে পোৱা নাই। আমি যিখিনি পাব লগা আছিল সেইখিনি পোৱা নাই, এনেধৰণৰ।